जाना था हेट तेरी अलग और तलले कर देखिए পোৱা নাই ऐसे नमस्कार बंधुসকল स्वागतम অন্যটা रोस्टिंग ভিডিও লৈ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চল জয় আই অসম ইনষ্টাগ্ৰাম ৰিলছত আহি জুকাৰি আছে সানিলনি ভনিয়েক নাম হল সানা যদি তোৰ বিলাহী কিটা ইমানে ডাঙৰ হৈ আহিছে তেনেহলে ভাল ধৰণে লুকুৱাই ৰাখ ৰাইজক দেখাই লাইক কমেন্ট ফলোৱাৰ্ছ লব নালাগে নহলে পিছলে সেই বিলাহী কোনো মূল্য নাপাবি আৰু সেই দুজনী মানৰ কথাটো ক'বই নালাগে ইনষ্টাগ্ৰামৰ ৰিলছ বনাই নিজকে ভাবে কি বিশ্ব সুন্দৰী কোনোবাই যদি ল'ৰা এটা প্ৰপ'জ কৰে হেতু স্ক্ৰীনশ্বট মাৰি কেপচন লিখিব কি ষ্টেটাছত কি মানে হেই মানে মই কেলা ভাবি নাপাওঁ তহতি ল'ৰাবোৰক পাগল বুলি দেখাব জানে নে তহতি নিজকে অপেশ্বৰী বুলি ভাব কালি আনিছিলো এপুৱা বিলাহী আহিছিল 4টা তাৰে আকৌ 2টা এজনীয়ে চুৰ কৰি বুকুৰ মাজত ভৰাই ৰাইজক হিলাই দেখুৱাই আছে এতিয়া আছে 2টা আৰু তু হেবু জুকাই থকা দেখিলে মোৰ উপলে ডাং খাই উঠে এ দাদা এনেকে হলে কেনেকে অলপ কন্ট্ৰোল কৰি তললে ৰাখিব লাগে চালা ভদ্ৰ মাথা কথা কৈছো মাথা মানে মোৰ মানে মাথা হেতু মোৰ উপলে ডাং খাই উঠা কথা কৈছো নহয় মানে দাদা মই মানে কিবা বেলেগ কথা ভাবিছিলোগে অভদ দামি চা তোক এইবোৰ কৰিবলৈ ওচৰ ৰাখি থৈ দিয়া নাই এই বিলাহী চা আৰু আজি মজাটো ল সন্মান নিয়া বিচাৰা एहे रहा नहीं जाता तड़प ही ऐसी है ना पड़ा ये दिल का रास्ता तो तेरी धड़कन से मेरी धड़कन अब जुड़ने लगी क्या मैं करूं যিবোৰ বস্তু নাৰীয়ে গোপনে ৰাখে আৰু সেইজনী সেইবোৰ দেখাই হিলাই ৰাইজৰ পৰা লাইক কমেন্ট ফলোৱাৰ্ছ লবলৈ আহে তোটো একেবাৰে সন্মানবোৰ নাই তথাপি কৈছো মাৰ দেউতা সন্মান বিলাক নেহেৰুৱাবা कुवारे करवाड़ी छोरी ने यो गोद का चढ़ा रखी है एक खत्म ना हो रही इससे दूसरी मंगवा रखी है नाचे देख रही कैसे आग सी लगा रखी है इतनी सी तू है नहीं है आफत मचा शर्म करो भगवान से डरो भोसड़ी চুলাটো থকা পিছতো বাইদৱে আধাৰ খুলি আমাৰ ৰাইজক বুকুৰ মাজত থকা বিলাহী কিটা হিলাই দেখাই আছে এইবোৰক যদি ৰোজ কৰা হয় তেতিয়া কেইটামান অসমৰ মক্কেল জ্ঞানী পণ্ডিতে আহি কব নাৰীক সন্মান কৰিব নাজানো শুনিল জ্ঞানী পণ্ডিতসকল নাৰীক সন্মান কৰা পাখৰিক নহয় মতাক সন্মান কৰা মক্কেলক নহয় লেলো পুদিনা পুদিনা लेला पुदीना পুৰণেছ কাটিলে চিধা হ'ব পাৰে কিন্তু এইবোৰৰ মক্কেল যিমানে ফালক তথাপিও বন্ধ নহয় এইজনীয়ে গাখীৰ খোৱা দাঁত সহা নাই আৰু সেইজনীকো লগত লৈ ডাঙি কৰিবলৈ লগাই দিছে আচলতে টিকটকে মাল আছিলে না মক্কেল সিহঁতৰ ক'ত যাব গাইস ভিডিওটো আজি ইমানেই আছিল যদি ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা এন্ড শেয়াৰ কৰিবা আৰু তুমি যদি চেনেলটো নতুনকৈ চাই তেন্তে সাবস্ক্ৰাইব কৰি ল'বা তো পুনৰ নতুন ভিডিও লগ পাম আজিলৈকে এৰিলো বাই